তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে PM কিষাণ সন্মান নিধি আঁচনিৰ কিস্তিৰ টকা যদি আপোনালোকে এতিয়ালৈকে পোৱা নাই, তো আপোনালোকে এই টকাবোৰ আপোনালোকে কেনেকৈ লাভ কৰিব। যদি আপোনালোকে 10 নম্বৰ বা 11 নম্বৰ বা আপোনালোকে 12 নম্বৰ বা আপোনালোকে 13 নম্বৰ কিস্তিটো যদি এতিয়ালৈকে আপোনালোকে লাভ কৰা নাই, তো আপোনালোকে এই পইচাবোৰ এই কিস্তিটো আপোনালোকে কেনেকৈ লাভ কৰিব। তো PM কিষাণ সন্মান নিধি আঁচনিৰ এখন নতুন ফৰ্ম আহিছে। এই ফৰ্মখন জমা দিয়াৰ পিছতহে আপোনালোকে এই পইচাবোৰ কিস্তিবোৰ আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ আগত আপোনালোকে কিন্তু এই কিস্তিবোৰ লাভ নকৰে। তো আপোনালোকে এই ফৰ্মখন কেনেকৈ ফিল কৰিব আৰু এই ফৰ্মখন ক'ত পাব, কেনেকৈ ফিল কৰিব, লগত কি কি ডকুমেণ্টছ দিব লাগিব, A to Z আজিৰ এইটো ভিডিঅ' জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। চোৱাৰ পিছত আপোনালোকে নিজেই ঘৰত বহি থাকি আপোনালোকে এইখন ফৰ্ম ফিল কৰিব পাৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মোৰ এটাই ৰিকুৱেষ্ট, যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ফৰ্মখন ফিল কৰি জমা দিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সৰ্বপ্ৰথম মই আপোনালোক দেখাই দি আছোঁ যে ফৰ্মখন আপোনালোকে ক'ত পাব আৰু কেনেকৈ ফিল কৰিব। তো এইখনেই হৈছে PM কিষাণৰ নতুন ফৰ্ম। তো আপোনালোকে এইখন ফৰ্ম জমা দিয়াৰ পিছতহে আপোনালোকে পইচাবোৰ লাভ কৰিব। ইয়াৰ আগত আপোনালোকে পইচাবোৰ লাভ নকৰে। তো এইটো ফৰ্ম জমা দিয়াৰ পিছত ফিল কৰি আপোনালোকে জমা দিয়াৰ পিছত ভেৰিফিকেশ্যন হ'ব। তো ভেৰিফিকেশ্যন ছাকচেছফুল হোৱাৰ পিছত আপোনালোকে 11 নম্বৰ, 12 নম্বৰ, 13 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ আগত কিন্তু আপোনালোকে পইচাবোৰ লাভ নকৰে। তো এইখন নতুনকৈ ফৰ্ম আহিছে। তো আপোনালোকে এইখন ফৰ্ম ফিল কৰি আপোনালোকে ক'ত জমা দিব লাগিব আৰু ইয়াৰ লগত ডকুমেণ্টছ কি দিব লাগিব মই ভিডিঅ'ৰ শেষত A to Z জনাই দিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো প্ৰথমতে আপোনালোকে জানি লওক যে এইখন ফৰ্ম ফিল কেনেকৈ কৰিব আৰু এইখন ফৰ্ম আপোনালোকে ক'ত পাব। তো এইখন ফৰ্ম মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাতে ক্লিক কৰি আপোনালোকে এইখন ফৰ্ম ডাউনলোড কৰি লৈ আপোনালোকে এইটো ফিল কৰি আপোনালোকে জমা দিব লাগিব। তো প্ৰথমতে আপোনালোকে চাই লওক যে ফিল কেনেকৈ কৰিব এইখন ফৰ্ম। তো সবৰ প্ৰথম আপোনালোকে ইয়াতে ওপৰত লিখা আছে ফাৰ্মাৰ্ছ এলিজিবিলিটি ভেৰিফিকেশ্যন ফৰ্ম। তো তলত দিয়া আছে নেম এজ পাৰ পৰ্টেল। তো আপোনাৰ PM কিষাণ পৰ্টেলত যেনেকুৱাকৈ আপোনাৰ নামটো দিয়া আছে ঠিক তেনেকুৱাকৈ আপোনালোকে নামটো ইয়াতে দিব লাগিব। তো আপোনাৰ নামটো ইয়াতে দি দিব। তাৰপিছত আধাৰ কাৰ্ড, তো আপোনাক ইয়াতে য়েছৰ টিক মাৰ্ক লগাব, কাৰণ আধাৰ কাৰ্ড নহ'লে যদি আপোনাৰ নাই তেনেহ'লে আপোনালোকে কিন্তু ইয়াতে ফৰ্মখন ফিল কৰি আপোনাক একো লাভ নহ'ব। তো আপোনাক ইয়াতে আধাৰ কাৰ্ড লাগিব। আধাৰ কাৰ্ডত য়েছৰ টিক মাৰ্ক লগাই দিব। তাৰপিছত চাই ইয়াতে নেম এজ পাৰ আধাৰ কাৰ্ড। তো নেম এজ পাৰ আধাৰ কাৰ্ডত যেনেকুৱাকৈ আপোনাৰ নামটো আছে ঠিক তেনেকুৱাকৈ আপোনাৰ নামটো ইয়াতে দিব লাগিব। তো আপোনাৰ নামটো ইয়াতে দি দিব। তো তাৰপিছত ইয়াতে এড্ৰেছ, তো এড্ৰেছটো আপোনাৰ আধাৰ কাৰ্ডত যেনেকুৱাকৈ আপোনাৰ এড্ৰেছটো দিয়া আছে, তো আধাৰ কাৰ্ডৰ বেক পেজত আপোনালোকে এড্ৰেছটো পাই যাব। তো আপোনাৰ তাৰ পৰা চাই কিনে আপোনালোকে ইয়াতে এড্ৰেছটো ইয়াতে দি দিব। তো এড্ৰেছটো দিয়াৰ পিছত এতিয়া আপোনাক দিব লাগিব বেংক একাউণ্ট ডিটেইলছ। তো আপোনাৰ বেংক একাউণ্ট ডিটেইলছটো দিব লাগিব। তো প্ৰথমতে চাওক ইয়াতে আপোনাৰ নামটো দিব লাগিব। তো বেংক একাউণ্টত আপোনাৰ যেনেকুৱাকৈ নামটো আছে ঠিক তেনেকুৱাকৈ আপোনাৰ নামটো ইয়াতে দিব লাগিব। তো আপোনাৰ নামটো ইয়াতে দি দিব। তো তাৰপিছত চাওক ইয়াতে বেংক নেম, তো আপোনাৰ বেংকৰ নেমটো দিব লাগিব। তো আপোনাৰ কি বেংক হয় সেই নামটো আপোনাক ইয়াতে দিব লাগিব। যদি আপোনাৰ SBI বেংক হয় তো আপোনাৰ ষ্টেট বেংক আপোনাক ইয়াতে লিখি দিব। যদি পাঞ্জাৱ নেশ্যনেল বেংক হয় তেনেহ'লে পাঞ্জাৱ নেশ্যনেল বেংকটো ইয়াতে লিখি দিব। তাৰপিছত ব্ৰাঞ্চ নেম, তো আপোনাৰ বেংক একাউণ্টখন কোনটো ব্ৰাঞ্চত আছে তো আপোনাৰ ব্ৰাঞ্চ নেমটো আপোনাক ইয়াতে দি দিব। তাৰপিছত IFSC কোড, তো আপোনাৰ IFSC কোডটো ইয়াতে দি দিব। দিয়াৰ পিছত একাউণ্ট নম্বৰ, তো বেংক একাউণ্ট নম্বৰটো আপুনি ইয়াতে ভালকৈ লিখি দি দিব। তো আপোনাৰ বেংক একাউণ্ট পাছবুকত যিটো বেংক পাছবুক আছে সেই বেংক পাছবুকত সকলো ডিটেইলছ পাই যাব। তো তাৰ পৰা চাই আপোনালোকে ইয়াতে দিব পাৰিব। তো তাৰপিছত ইয়াতে একাউণ্ট টাইপ, তো আপোনাৰ যে বেংক একাউণ্টখন যে আছে আপোনাৰ ছেভিং একাউণ্ট হয় না বেছিক ছেভিং একাউণ্ট হয় না আপোনাৰ জনধন ছেভিং একাউণ্ট না আপোনাৰ লোন একাউণ্ট CC, KCC, OD, LT হয়, তো আপোনাৰ কোনটো বেংক হয় বেংক টাইপটো আপুনি ইয়াতে দিব লাগিব। তো আপোনাৰ ইয়াতে চাই কিনে আপুনি ইয়াতে টিক মাৰ্ক লগাই দিব। যদি ছেভিং একাউণ্ট হয় তো ছাইডত দিয়া আছে একটা বক্স, সেই বক্সত আপোনাৰ টিক মাৰ্ক লগাই দিব। যদি আপোনাৰ জনধন বেংক হয় তেনেহ'লে আপোনাৰ ছাইডত দিয়া আছে, আপোনালোকে ইয়াতে টিক মাৰ্ক লগাই দিব। তো যোনটো বেংক হয় সেইটো আপুনি ইয়াতে দি দিব। তো তাৰপিছত ইয়াতে দ্বিতীয় নম্বৰ যিটো ফৰ্ম আছে, তো দ্বিতীয় নম্বৰ ফৰ্মত লিখা আছে ইয়াতে এনচাৰ দ্য ফ্ল'য়িং উইথ য়েছ আৰু ন'। তো ইয়াতে য়েছ আৰু ন' দিব লাগিব। ইয়াতে লিখিব নালাগে, জাষ্ট আপোনালোকে ইয়াতে টিক মাৰ্ক লগাব লাগিব। যদি হয় আপোনালোকে য়েছ, আৰু যদি নহয় তেনেহ'লে আপুনি ন' টিক মাৰ্ক লগাব। তো 1 নম্বৰত যিটো দিয়া আছে যে আপোনাৰ PM কিষাণৰ পৰা আপোনাৰ কিবা সুবিধা লাভ কৰি আছে নেকি, যদি সুবিধা লাভ কৰি আছে তেনেহ'লে য়েছৰ টিক মাৰ্ক লগাব, আৰু যদি সুবিধা লাভ কৰা নাই তেনেহ'লে ন' টিক মাৰ্ক লগাই দিব। ছাইডত দিয়া আছে Y আৰু N, Yটো হ'ল য়েছ আৰু Nটো হ'ল ন'। তো আপুনি যোনটো হয় সেইটো আপুনি ইয়াতে টিক মাৰ্ক লগাই দিব। তো 2 নম্বৰ যিটো আছে যে আপোনাৰ ফেমিলি মেম্বাৰৰ পৰা কোনোবাই যদি আপোনাৰ টেক্স পে' কৰে, ইনকাম টেক্স পে' যদি কৰে চৰকাৰক, তেনেহ'লে আপোনাক ইয়াতে য়েছৰ টিক মাৰ্ক লগাব, আৰু যদি নকৰে তেনেহ'লে ন' টিক মাৰ্ক লগাই দিব। তো চাওক 3 নম্বৰ যিটো আছে, তো 3 নম্বৰ যদি আপোনাৰ ফেমিলি মেম্বাৰৰ কোনোবাই PM কিষাণত জড়িত হৈ আছে নেকি, যদি জড়িত হৈ আছে তেনেহ'লে আপোনালোকে ইয়াতে য়েছৰ টিক মাৰ্ক লগাব, আৰু যদি নাই তেনেহ'লে ন' টিক মাৰ্ক লগাই দিব। তাৰপিছত ইয়াতে B যিটো আছে, তো বিত কোৱা হৈছে যে আপোনাৰ ঘৰৰ মেম্বাৰ বা আপোনাৰ ঘৰৰ ফেমিলি কোনোবাই যদি আপোনাৰ চাকৰি কৰে, চৰকাৰী চাকৰি যদি কৰে তেনেহ'লে আপোনালোকে ইয়াতে য়েছৰ টিক মাৰ্ক লগাব, আৰু যদি আপোনাৰ নকৰে তেনেহ'লে আপুনি ইয়াতে ন' টিক মাৰ্ক লগাই দিব।
তো তাৰপিছত চাগে ইয়াতে চি যিটো আছে যে আপোনাৰ ঘৰৰ মেম্বাৰ কোনোবাই যদি চাকৰি আপোনাৰ বা পেঞ্চন যদি আপুনি লাভ কৰে বা পেঞ্চন পাই আছে আপোনাৰ ঘৰৰ মেম্বাৰ বা আপোনাৰ ঘৰৰ ফেমিলি কোনোবাই যদি আপোনাৰ মান্থলি পেঞ্চন যদি পাই আছে তেনেহ'লে আপোনালোকে ইয়াতে য়েছৰ টিক মাৰ্ক লগাব লাগিব। আৰু যদি আপোনালোকে পেঞ্চন পোৱা নাই তেনেহ'লে আপোনালোকে ন' টিক মাৰ্ক লগাই দিব। তো আপোনালোকে এইবোৰ ভালকৈ চাই আপোনালোকে ইয়াতে য়েছ ন'টো আপোনালোকে ইয়াতে টিক মাৰ্ক লগাই দিব। তো তাৰপিছত চাগে ইয়াতে তলত একদম লাষ্টত দি আছে যে আপোনাৰ ঘৰত কোনোবাই ডক্টৰ ইঞ্জিনিয়াৰ কোনোবাই আছে নেকি। যদি ডক্টৰ ইঞ্জিনিয়াৰ যদি আছে তেনেহ'লে আপোনালোকে য়েছৰ টিক মাৰ্ক লগাব আৰু যদি নাই ন' টিক মাৰ্ক লগাই দিব। তো দ্বিতীয় নম্বৰ ফৰ্মটো আপোনালোকে এনেকৈ ভালকৈ আপোনালোকে ফিল কৰি ল'ব। যদি আপোনালোকে বুজি নাপায় তো আপোনালোকে নিজে যদি কৰিব নোৱাৰে তেনেহ'লে জানা মানুহৰ ওচৰত গৈ আপোনালোকে ভালকৈ বুজি লৈ আপোনালোকে ইয়াতে ফৰ্মখন ফিল কৰি লৈ ল'ব। তো এতিয়া আপোনালোকে তৃতীয় নম্বৰ যিটো ফৰ্ম হয় সেইটো চাগে ইয়াতে দিয়া আছে ভেৰিফিকেশ্যন ৰিপৰ্ট ফৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া আণ্ডাৰ PM কিষাণ স্কিম। তো এতিয়া আপোনালোকে এইখন ডিটেইলছটো ফিল কৰিব লাগিব। তো চাগে প্ৰথমতে 1 নম্বৰত নেম অফ দ্য বেনিফিচিয়াৰী। তো আপোনাৰ নামটো ইয়াতে দি দিব। তো যাৰ নামত আপোনাৰ PM কিষাণৰ নামটো আছে আপোনাৰ নামটো ইয়াতে দি দিব। তাৰপিছত ফাদাৰ্ছ নেমটো আপুনি ইয়াতে দি দিব। তাৰপিছত মাদাৰ্ছ নেমটো ইয়াতে দি দিব। তাৰপিছত এড্ৰেছ, তো আপোনাৰ এড্ৰেছ উইথ পিন কোড। তো পিন কোড সহকাৰে আপোনাক ইয়াতে এড্ৰেছটো দিব লাগিব। তো ফুল এড্ৰেছটো আপুনি ইয়াতে দি দিব। তো তাৰপিছত 5 নম্বৰ যিটো আছে ডিষ্ট্ৰিক্ট। তো 5 নম্বৰ আপোনাৰ ডিষ্ট্ৰিক্টটো ইয়াতে দি দিব। 6 নম্বৰত আপোনাৰ আছে নেম অফ ৰেভিনিউ ভিলেজ। তো আপোনাৰ গাঁৱৰ নামটো আপুনি ইয়াতে দি দিব। 7 নম্বৰত আপোনাৰ চাৰ্কেল নামটো আপুনি ইয়াতে দি দিব। তাৰপিছত 8 নম্বৰ যিটো আছে 8 নম্বৰত আপোনাৰ বয়সটো আপোনাক ইয়াতে দিব লাগিব এজ। তো আপোনাৰ বয়সটো আপোনাক ইয়াতে দি দিব। 9 নম্বৰ যিটো আছে জেণ্ডাৰ। তো জেণ্ডাৰটো আপোনাক ইয়াতে চিলেক্ট দিব লাগিব। মেল হয় নে ফিমেল হয় সেইটো আপোনাক ইয়াতে দিব লাগিব। তো আপোনাৰ জেণ্ডাৰটো আপোনাক ইয়াতে দি দিব। তাৰপিছত 10 নম্বৰ যিটো আছে কেটাগৰী। তো কেটাগৰীটো আপোনাৰ জেনেৰেল হয় নে SC হয় নে ST হয়। তো আপোনাৰ কি হয় সেইটো আপুনি ইয়াতে টিক মাৰ্ক লগাব লাগিব। তো আপুনি ইয়াতে টিক মাৰ্ক লগাই দিব। তাৰপিছত 11 নম্বৰ যিটো আছে ৰিলিজন। তো ৰিলিজনটো আপোনাক ইয়াতে দিব লাগিব। তো আপোনাৰ ৰিলিজনটো আপোনাক ইয়াতে দি দিব। তাৰপিছত 12 নম্বৰ যিটো আছে তো 12 নম্বৰটো আপোনাৰ ঘৰৰ ফেমিলি কিমানজন হয় সেইটো আপোনাক ইয়াতে দিব লাগিব। কিমানজন আপোনাৰ ফেমিলি আছে এই ফেমিলি মেম্বাৰটো আপোনাক ইয়াতে দিব লাগিব। যদি 10জন আছে 10জনৰ নামটো ইয়াতে দি দিব। যদি আপোনাৰ 9জন আছে 9 ইয়াতে দি দিব। যদি 5জন আছে 5 ইয়াতে দি দিব। তাৰপিছত 13 নম্বৰ যিটো আছে হেড অফ দ্য ফেমিলি। তো আপোনাৰ হেড অফ দ্য ফেমিলিৰ নামটো আপোনাক ইয়াতে দিব লাগিব। তো হেড অফ দ্য ফেমিলিৰ নামটো আপোনাক ইয়াতে দি দিব। 14 নম্বৰ যিটো আছে লেণ্ড হোল্ডিং ডিটেইলছ ইন এপ্লিকেবল। তো লেণ্ডৰ আপোনাৰ মাটিৰ যিটো ডিটেইলছ মাটিৰ ডিটেইলছটো আপোনাক ইয়াতে দিব লাগিব। প্ৰথমতে আপোনাৰ দাগ নম্বৰ দিব লাগিব। তাৰপিছত পাট্টা নম্বৰ, তাৰপিছত এৰিয়া, তাৰপিছত বিঘা কাঠা আৰু লেচা। তো আপোনালোকে ফুল ডিটেইলছটো আপোনাক ইয়াতে দিব লাগিব লেণ্ডৰ। তো ডিটেইলছটো আপোনাক ইয়াতে দি দিব। তাৰপিছত 15 নম্বৰ আৰু 16 নম্বৰ আৰু 17 নম্বৰ আপুনি চাব পাৰিছে 15, 16, 17 এই তিনিটা আপোনাৰ অপশ্যনাল হয়। আপোনাক এইটো নিদিলেও হ'ব, তিনিটা নিদিলেও হ'ব। 18 নম্বৰ যিটো আছে 18 নম্বৰটো আপোনাক ইয়াতে দিব লাগিব। তো 18 নম্বৰত কোৱা হৈছে যে নেম অফ ক্ৰপ কাল্টিভেটৰ। আপুনি চাব পাৰিছে আপোনাৰ মাটিটো যে আছে মাটিটোত আপুনি কি কাম কৰে কি খেতি কৰে সেইটো আপোনাক ইয়াতে দিব লাগিব। 18 নম্বৰ যিটো আছে তো আপুনি কি খেতি কৰে আপোনাৰ মাটিটোত সেইটো আপোনাক ইয়াতে দিব লাগিব। আৰু 19 নম্বৰত যিটো আছে উইনাৰশ্বিপৰ নামটো আপুনি দিব লাগিব। মাটিৰ নিজৰ নামত আছে নে ফেমিলি মেম্বাৰৰ নামত আছে নে আপোনাৰ লেজত লোৱা আছে আপোনাৰ কোনটো হয় সেইটো আপোনাক ইয়াতে দিব লাগিব। তো আপোনাক ইয়াতে টিক মাৰ্ক লগাই দিব। তো 20 নম্বৰ যিটো আছে তো 20 নম্বৰত কোৱা হৈছে লেণ্ড উইনাৰৰ নামটো দিব লাগিব। নেম অফ দ্য লেণ্ড উইনাৰ। তো মাটিটো কাৰ নামত আছে এই নামটো আপোনাক ইয়াতে দিব লাগিব। তো যাৰ নামত মাটিটো আছে সেই নামটো আপোনাক ইয়াতে দিব লাগিব। তো আপোনাক ইয়াতে দি দিব 20 নম্বৰত। আৰু 21 নম্বৰ যিটো আছে ৰিলেশ্যনশ্বিপটো আপোনাক ইয়াতে দিব লাগিব। তো ৰিলেশ্যনশ্বিপ উইথ দ্য বেনিফিচিয়াৰী। তো আপুনি ৰিলেশ্যনশ্বিপটো আপোনাক ইয়াতে দি দিব। তাৰপিছত ইয়াতে 4 নম্বৰ লাষ্ট যিটো ফৰ্ম তো লাষ্ট ফৰ্মটো চাগে 22 নম্বৰত কোৱা হৈছে যে কেটাগৰী অফ দ্য লেণ্ড। তো আপোনাৰ কেটাগৰীটো আপোনাক ইয়াতে দিব লাগিব। তো কেটাগৰীটো আপোনাক ইয়াতে দি দিব। তো তাৰপিছত ইয়াতে তলত স্ক্ৰল ডাউন কৰি ইয়াতে চিগনেচাৰ অৰ থাম ইম্প্ৰেশ্যন অফ দ্য বেনিফিচিয়াৰী। তো যাৰ নামত আপোনাৰ PM কিষাণৰ নামটো আছে বা আপোনাৰ এই নামটো যদি আছে যদি আপুনি যদি নিজে যদি আপোনালোকে ফৰ্মখন ফিল কৰি আছে তেনেহ'লে আপোনাৰ নামটো আপোনাৰ চিগনেচাৰটো ইয়াতে দিব লাগিব। যদি আপুনি চিগনেচাৰ কৰিব নোৱাৰে তেনেহ'লে আপোনাৰ বুঢ়া আঙুলি চাপ দিলেও হৈ যাব। তো আপোনাক ইয়াতে দি দিব। তো তাৰপিছত ইয়াতে তলত কোৱা হৈছে চাওক ইয়াতে গাঁওবুঢ়া বা ভিলেজ হেডমেন আপুনি চাব পাৰিছে। তো গাঁওবুঢ়াৰ চিল আৰু চহী আপোনাৰ চিগনেচাৰ আৰু চিল তো আপোনাৰ দুটাই লাগিব। চিগনেচাৰো লাগিব আৰু লগতে চিলটোও আপোনাক ইয়াতে দিব লাগিব। তো সেইটো আপোনালোকে ল'ব লাগিব। তাৰপিছত লট মণ্ডলৰ পৰা আপোনালোকে চিল এণ্ড চিগনেচাৰটো আপোনাক ইয়াতে ল'ব লাগিব লট মণ্ডলৰ পৰা। তাৰপিছত এগ্ৰিকালচাৰ ডেপ অফিচৰ পৰা আপোনালোকে নেম চিল এণ্ড চিগনেচাৰ। তো আপোনালোকে চিল আৰু চিগনেচাৰটো দুটাই একেলগে ল'ব লাগিব। তাৰপিছত ৰেভিনিউ চাৰ্কেল। তো চাৰ্কেলৰ পৰা চাৰ্কেলত গৈ আপোনালোকে কিন্তু ইয়াত চিগনেচাৰ আৰু চিলটো ল'ব লাগিব। তো আপুনি এই 4টা বক্সত আপোনালোকে কিন্তু এইটো ল'ব লাগিব। তো এইখিনি দিয়াৰ পিছত আপোনাৰ এইখন ফৰ্ম ফিল হৈ যাব। তো ইয়াৰ পিছত আপোনালোকে ইয়াৰ লগত আপোনালোকে ডকুমেণ্টছ কি জমা দিব। তো আপোনালোকে এইখন ভালকৈ ফিল কৰি আপোনালোকে চিল চহী লৈ আপোনালোকে ইয়াৰ লগত ডকুমেণ্টছ জমা দিব লাগিব। প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ড 1 কপি জেৰক্স, তাৰপিছত আপোনাৰ PM কিষাণৰ যিটো তথ্য সেই তথ্যবোৰৰ জেৰক্স কপি, তাৰপিছত আপোনাৰ মাটিৰ আপোনাৰ তথ্য জেৰক্স কপি, তাৰপিছত আপোনাৰ বেংকৰ যিটো পাছবুক সেই বেংকৰ পাছবুক ফ্ৰণ্ট পেজটো আপোনালোকে জেৰক্স কপি লাগিব। তো এইকেইটা ডকুমেণ্টছ আপোনালোকে জেৰক্স কৰি ইয়াৰ লগত এটেষ্ট কৰি আপোনালোকে জমা দিব লাগিব আপোনাৰ চাৰ্কেল অফিচত গৈ।
তো আপোনাৰ নিজৰ ওচৰৰ আপোনাৰ যিটো চাৰ্কেল সেই চাৰ্কেল অফিচত গৈ আপোনালোকে এইখন ফৰ্মৰ লগত আপোনালোকে ডকুমেণ্টছবোৰ জেৰক্স কৰি লৈ এটেষ্ট কৰি আপোনালোকে জমা দিব লাগিব। তো জমা দিয়াৰ পিছতে ভেৰিফিকেশ্যন হ'ব। তো ভেৰিফিকেশ্যন ছাকচেছফুল হোৱাৰ পিছত আপোনালোকে PM কিষাণৰ যিবোৰ পইচা আপোনালোকে পোৱা নাই সেইবোৰ পইচা আপোনালোকে লাভ কৰিব। আৰু এইখন ফৰ্ম মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব। তো তাতে ক্লিক কৰি আপোনালোকে এইখন ফৰ্ম ডাউনলোড কৰি লৈ আপোনালোকে ভালকৈ চাই আপোনালোকে ফিল কৰিব। যদি আপোনালোকে নিজে নোৱাৰে তো আপোনালোকে জানা মানুহৰ ওচৰত গৈ আপোনালোকে এইখন ভালকৈ ফিল কৰি লৈ ল'ব। লৈ আপোনালোকে চাৰ্কেল অফিচত গৈ আপোনালোকে জমা দি দিব। তো এনেকৈ আপোনালোকে নতুন ফৰ্মখন ফিল কৰি আপোনালোকে জমা দি দিব। দিয়াৰ পিছত আপোনালোকে কেইদিনমান পিছত আপোনাৰ ভেৰিফিকেশ্যন ছাকচেছফুল হোৱাৰ পিছত আপোনালোকে পইচাবোৰ লাভ কৰিব। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এইটো ভিডিঅ' চাই ফৰ্মখন ফিল কৰি জমা দিব পাৰে। ধন্যবাদ।